আমাৰ মৰিগাঁও জিলা দিৱস দুদিনীয়াকৈ আমাৰ জিলা প্ৰশাসনে উলহ মালহেৰে উদযাপন কৰিছে। উলহ মালহ যদিও আমাৰ প্ৰত্যেকৰে এই মুহূৰ্তত ক'ৰবাত নহয় ক'ৰবাত সুখ, ক'ৰবাত নহয় ক'ৰবাত দুখ আছে। গতিকে আমি যিখিনি কৰিছোঁ আমাৰ মৰমৰ শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াৰ নামত বা তেখেতক শ্ৰদ্ধা জনাই আমি গোটেইখিনি কৰিছোঁ। আজি আমাৰ কাৰণে এটা মৰিগাঁওবাসীৰ কাৰণে ভাল খবৰ। আমি ভাল খবৰ বুলি ক'ব খোজা নাই যদিও মৰিগাঁওবাসীয়ে এটা ভাল কাম কৰিছে বা জিলা প্ৰশাসনে এটা ভাল কাম কৰিছে যে আমি এই আমাৰ চাৰণবিলৰ এই উদ্যানত আমি আমাৰ অতি মৰমৰ আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াৰ এটা 15 ফুট উচ্চতাৰ প্ৰতিমূৰ্তিৰ আমি ভূমি পূজন কৰিলোঁ। পেডেষ্ট্ৰিয়েল হ'ব 10 ফুটৰ আৰু তাৰ ওপৰত 15 ফুটৰ এটা প্ৰতিমূৰ্তি হ'ব। আমাৰ বীৰেন সিংহ ডাঙৰীয়াই এই প্ৰতিমূৰ্তিটো বনাব। আমি অলপ পাছতে ক'ব পাৰিম কিমান 2 মাহ বা 2.5 মাহৰ ভিতৰত এই প্ৰতিমূৰ্তিটো আমি উন্মোচন কৰিম। জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতিমূৰ্তি বনাই অলপো ভাল লগা নাই, কাৰণ আমাৰ মাজৰ পৰা অকালতে তেখেত নাইকিয়া হ'ল, গতিকে কষ্টৰে বনাইছোঁ। কিন্তু জুবিন গাৰ্গ ডাঙৰীয়াক আমি জীয়াই ৰাখিবই লাগিব। গতিকে সেইকাৰণে আমাৰ জিলা প্ৰশাসনে বিশেষকৈ আমাৰ DC অনামিকা তেওৰী ডাঙৰীয়া আৰু তেখেতৰ সহযোগীসকলে এই গুৰুত্বপূৰ্ণ সিদ্ধান্তটো লৈছিল আৰু ৰাইজৰ লগত আলোচনা কৰি মৰিগাঁৱৰ বিশিষ্ট ব্যক্তিসকলৰ লগত আলোচনা কৰি আমি এই স্পটতে বীৰেন সিংহ ডাঙৰীয়াৰ লগত কথা পাতি সিদ্ধান্ত ল'লোঁ যে আমাৰ পেডেষ্ট্ৰিয়েলটো হ'ব 10 ফুট আৰু আমাৰ মূৰ্তিটো হ'ব 15 ফুট, মানে তলৰ পৰা প্ৰায় 25 ফুট উচ্চতাৰ গোটেই মূৰ্তিটো হ'ব। খুব ভালকৈ বীৰেন সিংহ ডাঙৰীয়াই নিশ্চয়কৈ বনাব। তেখেতৰ যি কাৰুকাৰ্য স্থাপত্যক তেখেতে যি কৰে তাৰ ওপৰত কাৰো সন্দেহ নাই। গতিকে ময়ো নিশ্চিত খুব ভালদৰে জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতিমূৰ্তিটো আমি আজিৰ পৰা আৰম্ভ কৰিলোঁ। 2 মাহৰ পৰা 2.5 মাহৰ ভিতৰত এই প্ৰতিমূৰ্তিটো আমি উন্মোচন কৰিবলৈ সক্ষম হ'ম।